নমস্কাৰ বন্ধু বান্ধৱীসকল, বিদিশাছ কুকিং এণ্ড ভ্লগিং চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আচলতে মই বিশেষ কাৰণত ভিডিঅ'টো কৰিবলৈ লৈছোঁ, কাৰণ আজি আমাৰ কলেজত শেষৰটো দিন। আজি জুলাই মাহৰ 6 তাৰিখ। চাওঁতে 2 বছৰ কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। আজি আমাৰ ফাইনেল প্ৰেক্টিকেল এক্সাম আছে আৰু তাৰে স্মৃতিসমূহ সাঁচি ৰাখিবৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত বহুতো নতুন কথা আপোনালোকে আমি জানিব পাৰিব। আমি কেনেদৰে প্ৰেক্টিকেলসমূহ কৰোঁ বা কি কৰোঁ কলেজত, সেই সকলোবোৰ চাবলৈ পাব। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই মোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ জাপি লৈছোঁ। স্কেল, বহী, পেন আৰু এতিয়া মই বেগত ভৰাইছোঁ। আৰু এতিয়া মোৰ সকলো বহীৰ টুলছখিনি ভৰাই মোৰ হৈ গ'ল আৰু এতিয়া ইয়াত পাই ইউনিফৰ্মবোৰ থৈ দিছে ধুনীয়াকৈ ইস্ত্ৰি কৰি। এতিয়া মই ইউনিফৰ্মটো পিন্ধি লওঁ। এতিয়া মোৰ ওলাই হৈ গ'ল। মই ভাতো খালোঁ, কাৰণ কলেজলৈ বা স্কুললৈ ভাত খাই নগ'লে মোক ঘৰত গালি দিয়ে। সেইটো কাৰণে ভাত খোৱা টাইমত মা নহ'লে বা বাবা মোৰ ওচৰত ৰৈ থাকে, নহ'লে মই ভাত নাখাওঁ। আৰু এতিয়া অলপ বৰষুণ দি আছে বাহিৰত, সেইটো কাৰণে মই অলপ বহি দিছোঁ, কাৰণ অলপ সোনকালো হৈ আছে। পাপা ওলাই আছে, পাপা ওলাই হৈ গ'লে আমি যাম আৰু। অলপ ভয়ো লাগি আছে, গম পাইছে, কি বা হয়, কি বা কুৱেশ্যন আহিব। তথাপিও যাম আৰু বিন্দাছ, কি হয় দেখা যাব তাত কলেজত গৈ। বাকী আপোনালোকে মোৰ কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এতিয়া মোৰ ওলাই হৈ গ'ল, মই গৈ থাকোঁ। বাই বাই মা। বাই বাই। আৰু এতিয়া আমি আমাৰ কলেজ পালোহি। টুইনা, মই আৰু মীনাক্ষী এতিয়া আমি কলেজৰ ভিতৰলৈ সোমাইছোঁ। আৰু এয়া হৈছে আমাৰ কলেজৰ পৰিৱেশ। খুব নিৰিবিলি হৈ আছে, কাৰণ আজি আমাৰ অকল ছেকেণ্ড ইয়েৰখিনিৰহে প্ৰেক্টিকেল এক্সাম আছে। চাৰিওফালে সেউজীয়া পৰিষ্কাৰ হৈ আছে, লগতে ফুলবোৰো বহুত ধুনীয়াকৈ ফুলি আছে। চাওকচোন, ইমান পৰিষ্কাৰ হৈ আছে আমাৰ কলেজখন, আৰু সদায়ে এনেদৰে আমাৰ কলেজখন পৰিপাটিকৈ থাকে। আৰু ইয়াত যে ৱালত আঁকি থৈছে, সেই ছবিসমূহো আমাৰ কলেজৰ ষ্টুডেণ্টেই অঁকা হয়। ইয়াত বৰষুণ দিয়া নাই, কিন্তু বতৰটো অলপ ডাৱৰীয়া হৈ আছে। এতিয়া আমি আমাৰ ট্ৰেড পালোহি, ইলেক্ট্ৰিচিয়ান ট্ৰেড। আমাৰ ৰুমতো ঠাণ্ডা হৈ আছে, কাৰণ আমি অলপ সোনকালেই পালোহি। আৰু এতিয়া চাওঁতে আমাৰ লগৰবোৰ আহিলে, যিহেতু আজি প্ৰেক্টিকেল থিয়ৰী এক্সাম আছে, সেইটো কাৰণে পঢ়িছে, কথা পাতি আছে। আৰু আমাৰ এতিয়া প্ৰেক্টিকেল এক্সামৰ থিয়ৰী হৈ গ'ল, আৰু এতিয়া আমাৰ এজনে আমি ভাইভা দি আছোঁ। যিহেতু আমাৰ প্ৰেক্টিকেল এক্সাম হৈ থাকোঁতে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ, এয়া আমাৰ আগৰ প্ৰেক্টিকেলৰ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। কিন্তু সকলো ভিডিঅ' নহয় আকৌ দেই, কাৰণ সকলো প্ৰেক্টিকেল কৰি থাকোঁতে চবৰে ভিডিঅ' কৰাটো সম্ভৱ নহয়। তাৰে মই 2-3 মানৰ প্ৰেক্টিকেলৰ ভিডিঅ'হে দিছোঁ। এতিয়া আমি ইয়াত হাউচ ৱাৰিঙৰ কাম কৰি আছিলোঁ, আৰু এনেকৈ আমি যেতিয়া কামসমূহ কৰি থাকোঁ, প্ৰত্যেকটো সময়তে আমাৰ লগৰকেইটাই এনেদৰে আমাৰ চাহ হৈ ৰৈ থাকে। ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰলৈকে যিমানকেইটা প্ৰেক্টিকেল কৰিছোঁ আমি, সেই গোটেইকেইটাৰ ক্ষেত্ৰতে ইহঁতৰ অৰিহণা আছে, লগতে আমাৰ ছাৰসকলৰো। এইটো আমাৰ ইলেক্ট্ৰিকেল ট্ৰেইনিং চেণ্টাৰ হয়। নতুনকৈ আমাৰ কলেজলৈ চৰকাৰে অনুদান দিছে। তাৰ ৱাৰিঙৰ কামসমূহো আমাৰ ইলেক্ট্ৰিচিয়ানৰ ষ্টুডেণ্টসকলকে কৰিবলৈ দিছিলে। এতিয়া ইয়াত আমি প্ৰেক্টিকেল কৰি আছোঁ। যোনবোৰ প্ৰেক্টিকেল অকণমান টান দেখোঁ, সেই তেনেধৰণৰ প্ৰেক্টিকেলসমূহে আমি ভিডিঅ' কৰি ৰাখোঁ। আৰু আমি ক্লাছৰ মাজতে অলপ ধেমালি কৰিছোঁ। ক্লাছৰ ব্ৰেক টাইমৰ মাজত আকৌ আমি ভূতৰ চিনেমাও চাওঁ। ইহঁতৰ 4জনে কি ভয় দেখিছে, মনে মই ভিডিঅ' কৰি ৰাখিলোঁ। পাছত বোলো তহঁতক চাম দে। চাওঁতে খুব সোনকালে আমাৰ 2 বছৰীয়াৰ ITI পাঠ্যক্ৰম শেষ হ'ল। বহুত তিতা মিঠা অভিজ্ঞতা লাভ কৰিলোঁ।
আৰু বন্ধু বান্ধৱীসকলৰ কথা নকওঁৱেই, তোমালোক বহুত ভাল হয়, খোলা অন্তৰৰ হয়। প্ৰত্যেকটো খোজতে যিদৰে সহায় সহযোগিতা আগবঢ়ালা তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু ছাৰসকলৰ কথাটো নকওঁৱেই, কাৰণ ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেকেণ্ড ইয়েৰ শেষৰ প্ৰত্যেকটো প্ৰেক্টিকেললৈকে আমাক যিদৰে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে ছিনিয়ৰ দত্ত ছাৰ, জুনিয়ৰ দত্ত ছাৰ, লগতে আমাৰ চৰণীয়া ছাৰলৈ অশেষ ধন্যবাদ থাকিল। আশা কৰিছোঁ আপোনালোকে সদায় আমাক এনেদৰে আশীৰ্বাদ দি থাকিব, যাতে আমি ভৱিষ্যত জীৱনত সফলতাৰে আগুৱাই যাব পাৰোঁ। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি আমাৰ শেষৰ দিনটো উপভোগ কৰিলোঁ। প্ৰেক্টিকেলৰ মাজতো অলপ মনটো বেয়াও লাগি আছিলে, কাৰণ আমি লগৰসকলক আকৌ লগ নাপাম। ছাৰৰ লগত ফটো মাৰিলোঁ, যাতে আমাৰ স্মৃতিসমূহ সজীৱ হৈ থাকিবলৈ। আৰু এয়া আমাৰ লগৰখিনি, তোমালোকক বহুত মিছ কৰিম। আশা কৰিছোঁ আকৌ আমি তোমালোকক লগ পাম। অনাগত দিনবোৰ তোমালোকৰ ভাল হওক, সেইটোৱেই বিচাৰোঁ। কলেজৰ পৰা অহাৰ পাছত আমি ভাবিলোঁ একাপ চাহ খাওঁ, সেইটো কাৰণে আমি চাহ খাবলৈ বুলি সোমালোঁ। এয়া আমাৰ ট্ৰেডৰ ছিনিয়ৰ দত্ত ছাৰ আৰু জুনিয়ৰ দত্ত ছাৰ। ছাৰ আপোনালোক দুয়োলৈকে অশেষ ধন্যবাদ। লগতে চৰণীয়া ছাৰ আপোনালৈও অশেষ ধন্যবাদ। আমাৰ এই দুবছৰীয়া যাত্ৰাত আপোনালোক তিনিওজনে আমাক ইমান ধুনীয়াকৈ প্ৰত্যেকটো প্ৰেক্টিকেল নিখুঁতভাৱে শিকাই দিলে। লগতে প্ৰত্যেকটো খোজতে যিদৰে সাহসেৰে আমাক জীৱনত আগুৱাই যাবলৈ যি প্ৰেৰণা আগবঢ়ালে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু শেষত মোৰ অতিকে মৰমৰ ITI উপহাৰ দিয়া মোৰ লগৰ কেইজনী। আৰু এতিয়া মই ঘৰ পালোহিয়ে, আৰু অকণমান দূৰ আছে, আৰু এতিয়া মোক বাই নিবলৈ আহিছে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পালে। ধন্যবাদ।